সকলোকে হাত চাপৰি দিবলৈ অনুৰোধ কৰিছোঁ। আজিৰ কাৰ্যসূচীৰ মূল এটা আকৰ্ষণ কেক কাটিং চেৰেমনি ইতিমধ্যে হৈ গ'ল। পুনৰ মই আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। আপোনালোক সকলোকে পবিত্ৰ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি প্ৰাক বৰদিন উপলক্ষে আমাৰ অসম বিধানসভাৰ কেম্পাছত আমি অনুষ্টুপীয়াকৈ যি প্ৰগ্ৰাম আয়োজন কৰিছোঁ আৰু যি বৰদিনৰ বতৰত মহান প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰেমৰ বাণী সকলো বিশ্ব শান্তি আৰু সমাজত ইজনে সিজনক প্ৰেম কৰি কেনেকৈ আগবাঢ়িব পাৰে তাৰেই মেছেজ আমি কেৰি কৰি আজি প্ৰাক বৰদিন উদযাপন কৰিছোঁ। মই ভাবোঁ এই বৰদিনে আমাৰ সকলোৰে মনত শান্তি লৈ আহিব, সমৃদ্ধিৰ এনাজৰীডাল আৰু কটকটীয়া হ'ব আৰু আমাৰ মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, মন্ত্ৰী পৰিষদ সকলোকে সুস্বাস্থ্যৰে ৰাখিব, আশীৰ্বাদ দিব যাতে দেশ আৰু ৰাজ্য চলাবলৈ কাৰণে তেখেতসকলে অধিক শক্তি পাব, তাৰে মই কামনা কৰিছোঁ আৰু সমগ্ৰ অসমবাসীক মই বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকলৈও বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।